হেল্ল' বন্ধুসকল নমস্কাৰ মোৰ খবৰ ভাল আপোনালোকৰ ভাল চাগে কাৰণ আজি যাবলৈ ওলাইছোঁ মোৰ গাঁৱত আজি কালী পূজাৰ উপলক্ষে এখন পূজা আছে আৰু শৰাই এখন আগবঢ়াই দিবলৈ ওলাইছোঁ আজিলৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বঢ়িয়া দাদা থেংক ইউ ধন্যবাদ আকৌ আৰু নেক্সট বছৰ আমি অপেক্ষা কৰি থাকিম হয় নে নহয় তো আমাৰ গোটেই ৰাইজে দেখুৱাব লাগিবতো কথা আছে কিছুমান মই বিশেষকৈ এইজনক সুধিম যে বৰুণ দা লগ পাই খুব ভাল লাগিল অলপ আমি চাইন বোৰ্ডটো লওঁ নেকি খুব ভাল লাগিব ভিউত আচ্ছা অকণমান আমাৰ পূজাৰ বিষয়ে অলপমান ক'ব প্লিজ এই পূজাটো আমাৰ পুৰণি পৰম্পৰাৰ পৰা চলি অহা আমি প্ৰাচীন বুলি ক'ব লাগিব নিশ্চয় বৰুণ দা এইটো শ্মশানকালী বুলি কয় আমাৰ সদ্যহতে এই শ্মশানকালী পূজাটো একচুৱেলি কালী মায়ৰে এইটো এটা এইটো স্থাপিত কেতিয়া হৈছিল ইয়াত কিন্তু 2016 চন লিখা আছিল কিন্তু ইয়াৰ আগতে কিমান পিতৃপুৰুষৰ আগৰ পৰা আছে এইটো পৰম্পৰা কিন্তু স্থাপিত কৰোঁতে কালক্ৰমত অলপমান ব্যতিক্ৰম ঘটি গ'ল আমাৰ স্থাপিত চনটো আচ্ছা তেতিয়াহে তাৰমানে এইটো চন দিয়া হৈছে আচ্ছা অকণমান ইয়াৰ বিষয়ে কৈ দিয়ক শান্তিদা তাৰমানে তৰণটো তাৰমানে আমাৰ মন্দিৰটো বহুত পুৰণা মন্দিৰ কিন্তু আমাৰ তৰণটো তাৰমানে আমাৰ ৰাজহুৱা সম্পত্তিৰ দ্বাৰা আমাৰ তৰণটো তাৰমানে নিৰ্মাণ কৰিল কিন্তু তেওঁলোকে তাৰমানে যেতিয়া তৰণটো নিৰ্মাণ কৰিছিল তাৰমানে চনটো দিয়া হৈছিল আমাৰ অনুষ্ঠানখন বহুত পুৰণা মানে এনে অনুমানিক ক'ব পাৰিবি নেকি যেনিবা 1900 আমি জন্ম নোহোৱাৰ পৰা আচ্ছা জন্ম নোহোৱাৰ মানে হয় আৰু কিবা এটা মানে মোটামুটি ধৰি লওক মোটামুটি 50-60 বছৰৰ পূৰ্বে এইটো হৈছিল আচ্ছা ঠিক আছে বন্ধুসকল তো মই এইখিনিয়ে ক'ব লগা আছিল মোৰ নিজৰ একদম ৰাজহুৱা মা দেৱী কালীমা মন্দিৰ তো মই উপস্থিত তো খুবেই ভাল মই আপোনালোকক আকৌ দেখুৱাই যাম তো ইয়াৰ ৰহস্য আৰু কি পাৰ বুলি যে হাঁহ বুলি যে আচ্ছা ঠিক আছে ভোগটো খাই কেনেকৈ লাগিছে ভালে লাগছে বহুত ভাল লাগিছে তো মই আৰু এটা আটা লগাই যাম আটা এই পূজাৰ বিষয়ে অকণমান কিবা ক'ব নেকি আপুনি পূজাৰ বিষয়ে আজি আমাৰ মোমন অঞ্চলত আগৰ পৰম্পৰা চলি আছে নিশ্চয় কিমান চনৰ পৰা ইয়াতে 2016 চন আছে স্থাপিত হোৱাটো কিন্তু তাৰ আগৰ পৰা হয় সেইটো মানে অনুমানিকহে হৈ আছে বস্তু মোক সঠিক লাগে আচ্ছা কোনে পূজাখন স্থাপন কৰি মানে কোনে আৰম্ভ কৰিছিলে তাৰপিছত এই পূজাটো এতিয়ালৈকে আপোনালোকে চলাই আছে আমাৰ ৰাইজে নিশ্চয় হে বেবী এটা বাৰ কওক তাতে থাকক খালেনে পূজা হ'লনে বঢ়িয়া আমি যেতিয়া সৰু অৱস্থা থাকোঁ হয় নিশ্চয় এইটোহে পূজাৰ চমৎকাৰ বুলি কয় বা আশীৰ্বাদ ইয়াৰ পিতা আছিল ইয়াৰ ডিউৰি হয় ইয়াৰ ডিউৰি আছিল ইয়াৰ পিতা আচ্ছা তাৰপিছত গৈ এতিয়া আমাৰ তাপাঙা এতিয়া আমাৰ ভাইটি এতিয়া হ'ল পূজাৰী তাৰমানে হেৰি আমাৰ বুঢ়ী যদিও পূজাৰী আছিল আমি ক'ব নোৱাৰা দিনতে আছিল পূজাৰী তাৰপিছত আমাৰ চেয়াৰমেনটো নোহোৱা হ'ল তেতিয়া চেয়াৰমেন নোহোৱা হ'ল তাৰপিছত আমাৰ বুঢ়াই এৰি দিছে আৰু ৰাইজে কাক কথা পাতে ই পূজাৰ কাৰণে ইয়াৰে কথা তাৰপিছত এতিয়া ৰাইজে পালন কৰি আছে এটা এৰি কি দিয়া হয় মানে ছাগলী হাঁহ আৰু পাৰ হ'ব দে আৰু কিবা বেলেগ মৌ বুলি দিয়া হয় মৌ নিদিয়ে নিদিয়ে গাহৰি নিদিয়ে মৌ নিদিয়ে এইগিলা নিদিয়ে খালি প্ৰসাদ হাঁহ আৰু ছাগলী এইকেইটাহে দিয়ে প্ৰসাদ আৰু পাৰ হাঁহ ছাগলী অ'কে বঢ়িয়া ঠিক আছে ধন্যবাদ আপোনালোকৰ এই পূজাখনৰ কাৰণে আপোনালোকে আৰু পৰম্পৰাটো চলাই যাব তো আপোনালোকৰ ইয়াৰ নীতি নিবাস আৰু কিবা বেলেগ আছে নেকি আপোনাৰ মতে ইয়াৰ মতে নীতি নিবাস একো নাই
গতিকে আগৰ আৰু বেলেগ আৰু নতুন নতুন প্ৰজন্ম নতুন নতুন ওলাই আছে নতুন তো তাৰ কাৰণে আৰু নতুন কিবা হৈ যাব নেকি নতুন প্ৰজন্মত কি আহে সেইটো নাজানো বৰ্তমান আমাৰ যিটো চলি আছে সেই হিচাপে আজি আমি চাহকত 1354 চনৰ পৰা আমি যিখিনি পাইছোঁ সেইখিনি বৰ্তমান আমাৰ সেই পৰম্পৰা আগৰ পূৰ্বৰ নিয়ম নীতি ফালৰ পৰা আমি হাৱাল খিজাৰৰ পৰা কিবা কৰাৰ পৰা আমি এনেকৈ চলি আছোঁ গতিকে আজিও চলিব আৰু চলি যাব আৰু আপুনি মৃত্যু হোৱা পৰ্যন্তলৈকে আৰু নৱজন্ম যিমান উঠি আহিব তেখেতে আগলৈও চলিব আগলৈও চলিব আপোনাৰ যিকোনো আমাৰ ৰাইজৰ যিখিনি বয় ৰাজ থাকে তেখেতলোকে এইখন সমাজখন চলাই যাব লাগিব চলাই যাব লাগিব নিশ্চয় আৰু চলিব নিশ্চয় চলিব একদম বহুত বহুত ভাল লাগিল আপোনালোকে ভোগ অনুভৱ কৰিলে ভাত ভোগ খালে খালে ঠিক আছে আৰু মই আৰু দুজনমান মানুহক কিছুমান কথা সুধি লওঁ কেনেকুৱা কি হয় নমস্কাৰ পূজাৰ কাৰণে বুলি দিয়ে বুলি দিয়াৰ কাৰণে বহুত মানুহ আহে বহুত মানুহ অহাৰ কাৰণে কৰিছে চব মানুহে ৰান্ধা বাঢ়া কৰিছে ভাল কৰিছে আজি পূজাৰ কাৰণে এনেকা মানুহ হৈছে আমাৰ সেইফালে হাই দে বৌ বঢ়িয়া বঢ়িয়া আহি আছে কিবা কবি নেকি দাদা কিবা কবি হা কি ভোগ খালি নহয় ভোগ খালি তই মাৰ কালী মন্দিৰত আজি কি দান দিলি কি দিছা 50 টকা 100 টকা একো দিয়া নাই ঠিক আছে কিবা দান বুলি নাই আচ্ছা আচ্ছা ওকে 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 অ নিখেতা কি লিখা ছাগলী মাংসৰ ভোগ বাপৰে দেখাই দিও ৰ ও নাইস খাইও দেখাই দিয়ে ট্ৰাইবেল বঢ়িয়া বঢ়িয়া নাইস নাইস অকে চবে ভোগ খাই আছে ভোগৰ অনুভৱ লৈ আছে সোৱাদ লৈ আছে তো মই